মানে জ্ঞান মই অলপমান ললো বাৰু, যথেষ্ট লৈছো, কিন্তু মানে মই এতিয়ালৈকে চৰকাৰী চাকৰি এটা ল'ব পৰা নাই। কাৰণ মানে কি যে ৰমেশে যদি পূব ফালে মুখ কৰি 3 মিটাৰ গৈ আকৌ পশ্চিম ফালে যদি 4 মিটাৰ গুচি যায়, আৰু তাৰ পাছতে আকৌ দক্ষিণ ফালে যদি মুখখন কৰি যদি আৰু 3 মিটাৰ গুচি যায়, তো সি টোটেল ডিষ্টেঞ্চ মানে কুকুৰে কিমান কভাৰ কৰিলে মই সেইটো উলিয়াব পৰা নাই, কিমান মিটাৰ গৈছে সি। তাৰপিছত মানে মই ৰীমা আৰু গৰিমাৰ মানে এই মাহীয়েকৰ পুতেকৰ জীয়েকৰ মানে মই সম্বন্ধটো উলিয়াব পৰা নাই, মই নোৱাৰিছো মানে সম্বন্ধটো মানে মোৰ কিবা ধৰণৰ হৈ যায়গে। তাৰ পাছতে মানে কি যে অল ডগছ আৰ মেন, অল মেন আৰ বাফেলো ন, মানুহখিনি মহ কেনেকে হৈ যায়, মানুহখিনি মেকুৰী কেনেকে হৈ যায়, মতা মানুহবোৰ আপেল কেনেকে হৈ যায়, কি কনক্লুজন, মানে মই সেইখিনি উলিয়াব পৰা নাই। মই সেইকাৰণে মানে চৰকাৰী চাকৰিটো পোৱা নাই। কোনোবাই শিকাই দিবি। ভোক লাগে বে, কি বুজিবি বা, আমি বুজো নিজৰ